নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই মই আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগতে মোৰ নামটো প্ৰথমে কৈ লৈছোঁ। মোৰ নামটো হৈছে ৰাজেন ইংতি। মই আজি প্ৰথম ভিডিঅ'টো আপোনালোকক আমাৰ নাজিৰা নমাটি অঞ্চলৰ এটা গৰখীয়া দৌল আছে। গৰখীয়া দৌলটো আপোনালোকক মই আজি দেখাম। বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰ পিছফালে, আৰু এইফালেদিও যাব পাৰোঁ, হ'লেও এইফালে পানী আছে। মই আগফালেদি যাম। আপোনালোকক দেখাই লৈ গৈ আছোঁ ব'লক। মই আগফালে আহিলোঁ বৰ্তমান, আৰু এতিয়া চাইকেলখন লৈ পিনি এতিয়া আৰু ব'লক যাওঁ। চাইকেল মোৰ প্ৰিয় চাইকেলখন লৈ লৈছোঁ, আৰু এতিয়া ব'লক আমি যাওঁ গৰখীয়া দৌললৈ। আমি গৈ আছোঁ, ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। এতিয়া ব'লক আমাক দেখাই লৈ গৈ আছে আজি আপোনালোকক। আপোনালোকে দেখিবলৈ পাইছে নাজিৰাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত এটা চাইনবোৰ্ড আছে। এখন চাইনবোৰ্ড আছে। পাৰ হৈ পিনি এতিয়া এফালে যাওঁ। মই চাইকেলখন এইখন মোক তাতে থৈ দিছোঁ, আৰু ব'লক এতিয়া গৰখীয়া দৌলটো চাওঁগৈ। ৰাস্তাটো বহুত বেয়া, হ'লেও উপায় নাই, যাম এতিয়া ব'লক। ৰাস্তাটো বহুত বেয়া, হ'লেও মই যাওঁ ব'লক। আপোনালোকক আজি গৰখীয়া দৌলটো দেখাম, মোৰ প্ৰথম ভিডিঅ'টো। ভিডিঅ'টো অলপ লৰিব পাৰে, আপোনালোকে বেয়া নাপাব। অলপ প্ৰথম ভিডিঅ' হয়, আপোনালোকেও কেতিয়াবা যদি আহিব পাৰিব। আমাৰ নাজিৰাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত আছে, আৰু এইডোখৰ তিনিআলিৰ পৰা আকৌ দৌললৈকে 800 মিটাৰ দূৰত্ব আছে। আহক আপোনালোকেও চাওক গৰখীয়া দৌলটো। মই আজি দেখাই লৈ গৈ আছোঁ ব'লক। চাগে দি আছে, হ'লেও যাওঁ ব'লক। আপোনালোকক দেখাম আজি গৰখীয়া দৌলটো। এইটো হৈছে আমাৰ বাৰী। ইয়াতে আমি ঘৰত খাবৰ কাৰণে কেতিয়াবা খেতি কৰোঁ। গৰখীয়া দৌল আহি পালোহি ফাইনেলি, আৰু এতিয়া আপোনালোকক মই গৰখীয়া দৌলটো দেখুৱাই লৈ গৈ আছোঁ। আহক ব'লক, সোমাই যাম এতিয়া গৰখীয়া দৌললৈ ভিতৰলৈ। এয়া গৰখীয়া দৌল পৰিৱেশ আপোনালোকে দেখুৱাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব।
আপোনালোকে দেখিছে আৰু বেলেগ দেখুৱাইছোঁ আপোনালোকক। গৰখীয়া দলৰ ভিতৰৰ পৰিৱেশটো মই দেখুৱাইছোঁ এতিয়া। এইটো হৈছে দান পাত্ৰ। আপোনালোকে কেতিয়াবা আহিলে ইয়াত আপোনালোকে কিবা এটা দিয়াও যদি ইয়াত দিব পাৰিব। চ' এইটো হৈছে ভিতৰৰ পৰিৱেশ। মই ভিতৰতো নাযাওঁ, এতিয়া অকলে আহিছোঁ। চ' মই ভিতৰলৈ নাযাওঁ আৰু আপোনালোক দেখুৱাইছোঁ ইয়াত। আহোম দিনৰ ৰজাসকলে গৰু চৰাওঁতে এইটো দৌলটো বনাইছিলে। আৰু মই এইফালে পৰা দেখুৱাইছোঁ আপোনালোকক এবাৰ। গৰখীয়া দৌল আৰু ওচৰতে দিখন নৈ আছে। চ' নৈখনৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাইছোঁ। এয়া দিখন নৈ। আপোনালোকক মই গৰখীয়া দৌলটো চাৰিওফালে দেখুৱাইছোঁ এতিয়া। চাওক আপোনালোকে। আপোনালোকক আজি গৰখীয়া দৌলটো দেখালোঁ আৰু মই এতিয়া ঘৰলৈ যাওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু ভিডিঅ'টো আজি মানুহজনে সমাপ্ত কৰিছোঁ।